নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক দিব্য অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে নতুন বিজ্ঞাপন এটা প্ৰকাশ পাইছে। কিন্তু কথা হৈছে কি যে বিজ্ঞাপন প্ৰকাশ পালে কি হ'ব, কিন্তু পোষ্ট নাই। কাৰণ কিয়? যিকেইটা পোষ্ট ওলাইছে কেৱল ST হিলছ আৰু ST প্লেনৰ কাৰণে আছে। ইয়াত OBC হওক, মানে জেনেৰেল হওক, SC হওক, EWS হওক, EWS বা PWD কোনো কেটেগৰীৰ কাৰণে একো পোষ্ট নাই। কেৱল ST হিলছ আৰু ST প্লেন এই দুটা কেটেগৰীৰ কাৰণেহে পোষ্ট আছে। গতিকে আপোনালোকৰ কাৰণে কিন্তু এইটো একদম বেয়া খবৰ। বেয়া খবৰ কি, মই বেয়া খবৰ বুলি এইসকল কেণ্ডিডেটৰ কথা কৈছোঁ যে যিসকল UR হয় বা OBC হওক বা SC হওক, তেওঁলোকৰ কথা কৈছোঁ। যিসকল ST হিলছ আৰু ST প্লেন তেওঁলোকৰ কাৰণে কিন্তু ভাল খবৰ, কিন্তু বাকী যিসকল কেটেগৰী বা আনৰিজাৰ্ভসকলৰ কাৰণে কিন্তু একদম বেয়া খবৰ। বন্ধুসকল, আপোনালোকৰ সকলোৱে এটা কথা মনত আছে যে আমাৰ EM ছাৰে আগতে যিহেতু ST হিলছৰ পোষ্টখিনি ফিল আপ হোৱা নাছিলে, তেওঁ কৈছিলে যে যিখিনি পোষ্ট ফিল আপ হোৱা নাই সেই পোষ্টখিনি আমি UR কৰি দিম, আনৰিজাৰ্ভত দি দিম, যাতে সকলোৱে পায় বা পোষ্টখিনি ফিল আপ হয়। কিন্তু কথা হ'ল কি, এই কেছটো কিয় কৰিলে? কাৰণ ইমানবোৰ পোষ্ট আছে কিন্তু বেলেগ কেটেগৰীৰ কাৰণে নাই, কেৱল ST হিলছ আৰু ST প্লেন, আৰু বিশেষকৈ ST হিলছৰ কাৰণে বেছি আছে। কাৰণ কিয়? আপোনালোকে এটা কথা চাওক, ST হিলছৰ কাৰণে পোষ্ট আছে যিমান, কিন্তু ST হিলছৰ কেণ্ডিডেট ইমান কিন্তু কোনোপধ্যেই নোলায় বা নাই। বন্ধুসকল, মই আপোনালোকক এতিয়া এটা কথাই ক'ম যে আপোনালোকে যদি পাৰে আমাৰ এডুকেশ্যন মিনিষ্টাৰ ছাৰক এটা ৰিকুৱেষ্ট কৰি চাওক যে আপোনালোকৰ কাৰণেও যাতে কেইটামান পোষ্ট উলিয়াই দিয়ে। কাৰণ কিয়? এতিয়া ST হিলছৰ কাৰণে যিখিনি পোষ্ট ওলাইছে সেইখিনি পোষ্ট কিন্তু কেতিয়াও ফিল আপ নহয়, সেইটো অসম্ভৱ। গতিকে তাৰ পৰাই যদি আপোনালোকৰ কাৰণে কেইটামান পোষ্ট দি দিয়ে, কমচে কম পোষ্টখিনিও ফিল আপ হ'ব আৰু লগতে আপোনালোকেও লাইফত ছেটল হ'ব পাৰিব। আৰু লগতে হিন্দী শিক্ষকসকলৰ কাৰণে কিন্তু এটা ভাল খবৰ আহিছে। কাৰণ কিয়? আপোনালোকৰ কাৰণে বহুতো পোষ্ট ওলাইছে, আপোনালোকে চিন্তা কৰিব বাৰু নালাগে। কিন্তু যিখিনি OBC কেণ্ডিডেট হওক বা UR হওক, EWS হওক বা PWD হওক, আপোনালোকে কিন্তু EM ছাৰক এটা ৰিকুৱেষ্ট কৰি চাব পাৰে দেই। বন্ধুসকল, যদিহে ভিডিঅ'টো আপোনালোকৰ উপযোগী বুলি ভাবিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোককো অনুৰোধ কৰিছোঁ বন্ধুসকল, অতি সোনকালে আপোনালোকেও যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে। আজিলৈ ইমানতে সমাপ্ত বন্ধুসকল। জয় আই অসম।